মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ এখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম লৈ আহিছোঁ। এই ফৰ্মখন আজি গাহৰি পালনৰ ওপৰত কেনেদৰে ফিল আপ কৰিব লাগে তাৰে লৈ আহিছোঁ। প্ৰথম থাকিব বিজনেছ প্লেন, পিগাৰী, নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ, SHG মেম্বাৰ। প্ৰথম ইয়াত লিখিব লাগিব মহিলাগৰাকী SHG মেম্বাৰৰ নাম। তাৰপৰা আহিব SHG MRS কোড নাম্বাৰ, ইয়াত MRS কোড নাম্বাৰটো লিখিব লাগিব। তাৰপিছত আহিব কাৰেণ্ট ইকনমিক এক্টিভিটি, মহিলাগৰাকীয়ে কি কৰি আছে। তেওঁ যদি হাউচ ৱাইফ কৰি আছে হাউচ ৱাইফ লিখিব, নহ'লে বা যোনটো কামত জড়িত সেইটো কাম লিখিব। ইয়াত হাউচ ৱাইফে লিখি দিছোঁ। কাৰেণ্ট ইনকাম, তেওঁ কাৰেণ্ট ইনকাম বছৰি কিমান কৰে, 50,000। নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড, মহিলাগৰাকীয়ে প্ৰথম বিজনেছটো ষ্টাৰ্ট কৰিব নে এক্সপেণ্ড কৰিব, বহলাব বিচাৰিছে। তেওঁ প্ৰথম ষ্টাৰ্ট কৰিব, সেইকাৰণে ষ্টাৰ্টত ক্লিক দিব লাগিব। ইয়াত পিগাৰী লিখি দিব। তাৰপিছত আহিলে টাইপ অফ ইনভেষ্টমেণ্ট প্লেন, ইয়াত পিক লিখিব। তেওঁ মহিলাগৰাকীয়ে কেইটা গাহৰি পোৱালি পুহিব বিচাৰিছে। তেওঁ যদি দুটা পুহিব বিচাৰিছে ইয়াত দুটা লিখিব। নেম অফ দ্য ৰ মেটেৰিয়েলছ, প্ৰথম মহিলাগৰাকীক যদি গাহৰি পালন কৰিব বিচাৰিছে প্ৰথম প্ৰয়োজন হ'ব পিগলেট, গাহৰি পোৱালি। তেওঁ দুটা পুহিব বিচাৰিছিলে, সেইকাৰণে ইয়াত দুটা লিখিব। দুটা গাহৰি পোৱালিত 5,000 যদি হয় 10,000 হ'ব। হোমমেড ফিড, হোমমেড ফিডত দৰকাৰ হ'ব 15 টকাকৈ 300, 4,500। মেডিচিনত 200 টকাকৈ দুটা পোৱালিত 400 হ'ব। বায়'ছিকিউৰিটি মেচিয়ৰ 500কৈ দুটাত 1,000 টকা হ'ব। ইঞ্চুৰেঞ্চৰ 500কৈ দুটাত 1,000 টকা হ'ব। টোটেল হ'ব 16,900। ফাণ্ড ডিটেইলছ অফ ফাৰ্ম অফ MMUA, যোনটো মুখ্যমন্ত্ৰী মহিলা উদ্যমী আঁচনিৰ পৰা 10,000 দিছে আৰু তেওঁ মহিলাগৰাকীয়ে এক্সট্ৰা ইনভেষ্ট কৰে 6,900, টোটেল হ'ব 16,900। মাৰ্কেটিং এণ্ড চেল প্লেন, প্ৰথম হ'ব প্ৰডাক্ট মিট, তেওঁ কিমান কেজি গাহৰি মাংস বিক্ৰী কৰে, 150 কেজি বিক্ৰী কৰে আৰু কিমান টকাত বিক্ৰী কৰে, 280 টকাত, টোটেল হ'ব 42,000 টকা। তেওঁ বছৰিকা কিমান আয় কৰে ইয়াত লিখি দিব লাগিব। ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, ইয়াত SHG মেম্বাৰগৰাকীৰ চহী লাগিব। তাৰ ছিগনেচাৰ অফ ব্লক কৰ্ডিনেটৰ, ইয়াত ব্লক কৰ্ডিনেটৰ চহী দিব লাগিব।